আজি বিবাহ মণ্ডপত উপস্থিত আহিছে নৰোত্তম বৰুৱা আৰু চুম্পী দেউৰী শুভ বিবাহৰ এটা মংগল ধ্বনি অসমীয়া মানুহৰ বিবাহ ঘৰত ঢোল বাদ্য কিয় বজায় বিয়ানাম কিয় গায় উৰুলি দৰাৰ কইনাৰ প্ৰজনন সৃষ্টিৰ সেইটো এই আমাৰ স্থলুৱা সংগীত সেয়েহে আপোনাক ক'বলৈ বিনম্ৰ অনুৰোধ প্ৰাকৃতিক সৌন্দৰ্যৰ পৃথিৱীৰ সপোন নিজাও যোগ্য কৰি তুলিবলৈ হ'লে ৰাৱণৰ মুখা গুচাব লাগিব হয় হয় লাগিব নাই লাগিব আমি যদি অসমীয়া হয় ঢোলটো জীয়াই ক'বলৈ চেষ্টা নকৰোঁ ৰাইজে যদি মৰম কৰে শিল্পীসকলে চেষ্টা কৰিবলৈ সেইকাৰণে উৰুলি যে মংগল ধ্বনি বিয়ানাম মংগল ধ্বনি আৰু বিভিন্ন মতত বিভিন্ন সংস্কৃতিয়ে বিবাহ মণ্ডপৰ মাংগলিক কাৰ্য কৰে যেনেকৈ টিলিঙা টিলিঙাৰ শব্দ এটা মংগল ধ্বনি সেইকাৰণে মন্দিৰৰ আগে আগে টিলিঙা থাকে ঘৰ থাকে জানো থাকে এইখিনিতে অকণমান আইসকলক কওঁ যদি বেয়া নাপায় সৰহকৈ বিবাহত অকণমান উৰুলি প্ৰয়োজিছে আইসকল বেয়া যদি নাপায় অকণমান উৰুলি দিয়ক উৰুলি দিয়া উৰুলি দিয়া আজি দৰাৰ কইনাৰ সন্দৰ্ভত আপোনাক সব গোট খাইছে পাতিবলৈ আহিছে অকণমান মংগল ধ্বনি দিয়ক আইসকল দিয়ক ধ্বনি দিয়ক দিয়ক রামচন্দ্র আহিলে রামচন্দ্র আহিলে পুরুলি পাতে পালে পালে আমদালি কপি পধরে ধরে আমদালি কুপি পধরে আমদালি কুপি পধরে
জহলালৰ বঙলা জহলালৰ বঙলা লাই হালে জালে ও আইতা জহলালৰ বঙলা জহলাল বঙলা লফাহালে জালে ও আইতা জহলালৰ বঙলা লফাহালে জালে ও আইতা জহলালৰ বঙলা অকণমান ধেমালি কৰিছোঁ দেই হয় আজি বিয়া ঘৰ বিয়া নাম শুনা নাই আজি বিয়া ঘৰ বিয়া নামুনা উৰুলি শুনা নাই উৰুলি শুনা বিয়া নাম উৰুলি বিয়া নাম উৰুলি অসমীয়াৰ সমাজ অসমীয়াৰ সমাজ কৰিলে হ'ব হৰিলে হবলা হৰিলে হব এই ভক্তিভাৱে প্ৰণাম জনাওঁ সৰ্বজনৰা আমাৰ অসমীয়া সংস্কৃতিৰ মাজত এই ঢোল বাদ্যৰ মাজত ভাল কেইটামান কৃষ্টি আছে তাকে আমি বুজাব বিচাৰিম। এই বাদ্যৰ বুলনি কথা মই জানে বলা খুটি তালে নেগেৰা খঞ্জরি নেগেরা খঞ্জরি পেহেলা সেরেন্দা গগনা মুরুলি মুরুলি জয় ঝুল হরি জয় ঝুল নানা বাদ্য লেখ জোখনা নানা বাদ্য লেখ জোখনা যেনেকৈ বিনখনৰ পৰা টোকাৰীখন টোকাৰী নহয় বিনৰ পৰা হ'ল বেহেলা সেই বেহেলাকে ভাড়ি বুলি কয় নহয় জানো ঠিক তেনেকৈ বাদ্যখিনি সৃষ্টি হৈছে কিন্তু গোটেই বাদ্য ইতিহাস আছে এই ঢোল সংস্কৃতিৰ মাজত কাৰণ এই ঢোল বাদ্যৰ এতিয়া নহয় আদি সত্য যুগে বাদ্য ভৈল উত্তপন কৈলাসৰ মহেতে বুজিলে ঢোলৰ জন্ম জাক বোলে মহাদেৱ কণ্ঠ মুণ্ড মালা আৰু ঢোলো ভাৰ আহিবলৈ নাৰয় কবলা হয় কৈছিলে নজনাই কৰিবলৈ গৰু ছালৰ ভাৰ আৰু জানি গনে বোলে তাক মালা ৰত্নভাৰ তাৰ প্ৰতি সানুভূ সোমাই আছে হয় জানো আৰু বোলে দুই বচনে কৈ যাওঁ কথা গাই যামে তিয়া গাই যামে তিয়া গগনা মুরলি
খণ্ড বাকা জয় ধুলো তুমি অঙ্গ হব জনয় আমার অবসর হরি দেব কি বিভিন্ন বাদ্য তেনেকৈ সৃষ্টি হ'ল দুইফালে ডাঙৰ বাদ্য সকালটো যে দুইফালে ডাঙৰ বাদ্য সকালটো যে এই কাৰণে সদাতি অতি মৰমীয়া অতি মৰমীয়া লক্ষী বাদ্য বুলি এটা পাত থাকে লক্ষী বাদ্য লগে থাকে টুক 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 বুঝাই না